সকলকে গুড মৰ্নিং, হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু আজি বতৰটো বহুত বেছি ভাল, কাৰণতো পূৰা ৰ'দ দি আছে। আৰু এইখন দেখিছেনে, এইখন হৈছে মোৰ স্কুল, মানে মই ক্লাছ 5ক লৈ এইখনত পঢ়িছিলোঁ। আৰু এতিয়া বৰ্তমান চলি নাই, মানে বেছিভাগ প্ৰাইভেট স্কুলত যায় যিহেতু, আৰু এতিয়া বন্ধ হৈ গৈছে এইখন। কওকচোন, এটা জ্বলা লাগিছে। আৰু এইখন হৈছে আমাৰ সৰু চাই বাগান। ইয়াত এডাল হৈছে টেঙাৰ গছ, কিন্তু টেঙা সৰু সৰুকৈ পুলি আছে। এতিয়া মই যাম বজাৰলৈ, কাৰণতো কিবা কিবি অলপ বজাৰ কৰিব লগা আছে। আৰু আমাৰ ইয়াত বজাৰ হয় মঙলবাৰ আৰু শনিবাৰ। আৰু এইজনটো আছে, ইয়াক এতিয়া লৈ আহিছোঁ। কিবা ক'বা না? ড্ৰাইভাৰ হিচাপে আহিছে। দূৰ আছে বাৰু। এতিয়া আমি আহি পালোঁ বজাৰ, আৰু এতিয়া মই আহি পালোঁ বজাৰ এই চাইডে এইখন। আৰু এতিয়া বজাৰ কৰা হৈ গ'ল, খোৱা লোৱাত আৰম্ভ চলি আছে। খালি নেকি? আৰু এতিয়া মই আহিলোঁ বজাৰৰ পৰা ঘৰ, আৰু আমাৰ মামী যি বনাইছিল ইয়াতে মোক জুই দিব দিছে। ছাগলীৰ চব্জি, ইয়াত লাও আছে, গাজৰ আছে, বন্ধাকবি আছে। লাও, গাজৰ, বন্ধাকবি এইবিলাকো হ'ব দিছে। মানে কি, এতিয়াতো পথাৰত আমাৰ পানী হৈ গৈছে নে, কণ্টিনিউ বৰষুণ দি আছিল, সেইকাৰণে ছাগলীৰ খাবৰ কাৰণে একোৱেই নাই। সেইকাৰণে আমি চব্জি ৱাই দিওঁ, আৰু চাপৰটো আনিছোঁ, চাপৰ দি থাকোঁ এনেকৈ। আৰু এই সেইদিনাৰ খৰি আৰু আছে বাৰু, খোৱাই আছে। আৰু এতিয়া আমি প্ৰথম যাম আমাৰ পথাৰত পানী কেনেকুৱা হৈছে দেখুৱাম। পানীটো প্ৰায় হৈছে, এই চাইডে ধুনীয়াৰ পানী। আমাৰ ছাগলীকেইটা আছে এই চাইডে, এই দুটা আছে ছাগলী, আৰু এইকেইটা আছে হাঁহ। থাকিব লাগে ছাগলী, আছে হাঁহ।